চাপ মাৰি গৈ ওচৰত থকা টিভি ৰিমটটো ললো, লৈ টিভিৰ চুইচটো বন্ধ কৰি দিলো। চাল্লা কেটেলা পহু ক'ত মৰি থকা দেখিলি আমক। তেন্তে প্লেনিং হ'ল যেতিয়া এতিয়া যাবহে লাগে আৰু বৈ। শুনা, মোৰ যে হাগা লাগন লাগিছে। সেই নাই লগা, ভয়তেতো এনেকুৱা লাগিছে। লাহে লাহে পিছে পিছে মাক্কা ইমানবোৰ ফল গছ লাগি আছে, তথাপি বুঢ়াই আমাক খাব নিদিয়ে। বে চৰাই খাই গেলাই পেলাইছে, তথাপি বোলে ল'ৰাকেইটা খাহি দিব নাজানে বুঢ়াই। তই ঠিকেই কৈছ, আজি গোটেই সোপা তহিলঙে কৰি পেলাং নেকি। মনে মনে কথা পাত, খগেন খুৰাই শুনি পাব। চিন্তা কৰিব নালাগে, বুঢ়া চকুকেইটা লাহে লাহে বেয়া হৈছে, শুনি নেপায়। গাধ চকুহে বেয়া হৈছে, কাণখন বেয়া হোৱা নাই নহয় বুঢ়াৰ। মাক্কা তই ঠিকেই কৈছ, মই আগতীয়াকৈ জানিলো। মই ভুলকে ক'লে তই শুধাই দিবি বুলি। তহঁতি মানে লেকচাৰ মাৰিবলৈ জেগা ইয়াতে বিচাৰি পালি আৰু ন। এতিয়া প্লেনিঙৰ মতে চবে নিজৰ নিজৰ জেগা ৰেডি হগে যা। অ'কে ছাৰ। মিনি তই ৰেডি হলি? মই ৰেডি। আলু কচু তহঁতি ৰেডি হলি নাই? মই ৰেডি। মই উঠিবলৈ ৰেডি হৈয়ে আছো। চা মোৰ এটা ডাং খাই আছে, চা আকৌ। মই কলে যাং। তই মোৰ পাছফালৰ পৰা ঠেলি দেহি। মিছন ষ্টাৰ্ট দেই। ঐ ভোলা লগা জোৰ। বাপৰে, একে শ্বৰ্টকাটে ওপৰত পেলাই দিলিগে তাক। গজনী ন মোৰ নাম, গজনী আছে। মই গছত উঠা আগতে এটা চাইৰি কওঁ হা। ক সোনকালে ক। ইছাত খিৰিকীৰে বাহিৰলৈ চালো, তেতিয়া ৰাস্তাত কোনো নাছিল। বাবা কিয়া বাত হে। তই আৰু আন এটা দেচোন, ইয়াৰ মূৰতে মাৰি দিওঁ। ডালেতো শেষেই হ'ব নেপায়। বা চিঞৰিব ধৰিছে। বিয়া যদি হাততে দেচোন, খাবকে পাৰিম। আৰু মোৰ চাইৰিটো শুন। যেতিয়া মই খিৰিকীৰে বাহিৰলৈ চালো, তেতিয়া ৰাস্তাত কোনো নাছিল। পিছত যেতিয়া মই ৰাস্তালৈ গৈ খিৰিকীলৈ চালো, তেতিয়া খিৰিকীত কোনো নাছিল। কি ভাবিছো তই মোক? অলৰাউণ্ডাৰ হয় মই। কেতিয়াবা মাজে মাজে নিজৰ টেলেণ্ট বিলাক সময়মতে দেখাই দিওঁ আৰু। তোৰ ফিতাহী কথাবোৰ হল যদি গছত উঠ এইবাৰ। ঐ আলু, তই সৌখিনিকে পাইগেচোন, মই এইখিনিকে ধৰো। চালা হাৰামি, তই মোক দৈ খিনি দি তই ওচৰখিনি ল'ব বিচাৰিছ। ইমান কষ্টকে আহি কেনে ইয়াত পাইছোহিহে। যা পাৰিবি, একো নহয়। দে আৰু ধৰিছো। জয় বজৰংবলী। ঐ লাহে লাহে। জয় বজৰংবলী। তই উঠনি পৰা ইয়াতে ৰখি আছ যে, যা আকৌ আগলে। মাক্কা গছৰ ডালটো ইমান জোৰকে হিলিছে, ভয়তে যিহেতু ওলাই যাং কৰিছে। একো নহয়, যা লখু হৈ দিবি। কৃষ্ণ পাই গলোহি দেই। পাইতো ময়ো গলোহি, কিন্তু মাক্কা নমাং কেনেকে? ধৰি কেনে ওলমি দে। সেইটোকে কৰিলে ভাল হ'ব যেনে পাইছোন বাপেকে। জয় শ্ৰীৰাম। পৰিলো। মাক্কা মোৰ কঁকালটো ভাঙি থাকিলে। এইখিনি মোক গাতে পৰি দিলেহি। মই চেছ, মই মৰিলো। আলু বাই, তই কণী বাই, মই মৰিলো। নাই মৰা, তই জীয়াই আছ। চা মোৰ কঁকালটো চা, কেনেকে বেকা হৈ থাকিলে। চাও মই এইখিনি পেলাইছো কচু। ৰ মোৰ গাতে পৰিব, নেপেলাবি এতিয়া। একো নহয়, পেলা, মই ধৰি লম। হ'ব তেন্তে ধৰ। ঐ ভোলা, কি চাই আছ? ধৰ মোক ডঙা। মই নামি যাং দেই এতিয়া। তই ধৰিয়ে থাকিবি নে ডঙাবিও মোক? জয় বজৰংবলী। মোক উৰুৱাই দিলে। এবাৰ তই খাটাং চেছ। হে হৰিকা, পাল্লাত পৰিলোগে আজি মই। উঠ, তোক দিবলৈ মোৰ হাতত খুচুৰা পইচা এটকাও নাই। মাক্কা, ইয়াৰ আকৌ কি হ'ল? গৰমি কোৱা গানটো নিচিনা পষ্ট দি আছে যে ই। খগেন খুৰা আকৌ কি হ'ল? একো হোৱা নাই, এইফালে আহি আছে। হে প্ৰভু, খগেন খুৰাই এইটো সময়তে আহিব পাৰেনে? কোন খগেন খুৰা? ৰগে তহঁতি, বহুত দিন লগ পোৱা নাই, মাত এষাৰ লগাই থৈ আহোগে। এইটো সময়তে ইয়াৰ ফিউজটো উৰিবলৈ পালে। ঐ গাধ, ৰখ কলে যাও। পালেহি
তহঁতিও পাই কি চাই আছ পলা আকৌ মই ফলখিনি লৈ লওঁ ভোলাই কচু দাঙি ল পলা পলা জয় বজৰংবলী তহঁতি কেইটা আহি থাক দেই কোন একেটা তহঁতি কোন হয় বাই সোমাই আছ দে পলা মোক দাঙি ল আৰু পলা জয় মা চুচন কালী তই মোক চুচুৱাই টানি লৈ গৈছ যে একো নহয় বুঢ়া আহি আছে পাছত লৈ বৈ এনেকে লৈ বৈ চুচুৱাই লৈ বৈ ৰখ ক'ত পলাই থ তহঁতি হা ক'ত পলাই থ গোটেই সোপাই শেষ কৰি পেলালে এই জহনি যোৱা কেইটাই